বহিঃৰাজ্যত আবদ্ধ লোকসকলৰ বাবে ভাল খবৰ। লকডাউনৰ বাবে আবদ্ধ হৈ থকা লোকসকলক সহায়ৰ বাবে চৰকাৰে মুকলি কৰিছে ৱেবছাইট যোগে দিবলৈ কোৱা হৈছে নিজৰ বিতং বিৱৰণ। বাপতিৰ শাহুন ৰঙালী বিহুটিক নেপাতিনো অসমীয়া কেনেকৈ থাকে সমূহীয়াকৈ নহলেও নিজৰ গোহালি গৰু নি কাৰ্বি আংলঙৰ ফুলনি পৰিষদ সমষ্টিৰ দুৰ্গম পাহাৰ এলেকাত বসবাস কৰা অতি দুখীয়া লোকৰ সাহায্যৰ হাত চেণ্ট্ৰ মহলদাৰ এছ'চিয়েশ্যনৰ কৰ্ম। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। অসমবাসীৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি গৰু বিহুৰ দিনা অসম চৰকাৰৰ তৰফৰ পৰা বিশেষ ঘোষণা। বিশ্বজুৰি কৰোনা আতংকৰ মাজতো লকডাউনৰ কালছোৱাত বহিঃৰাজ্যত আবদ্ধ অসমীয়াসকলৰ বাবে এয়া নিতান্তই ভাল খবৰ। অসমবাসীৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি গৰু বিহুৰ দিনা অসম চৰকাৰৰ তৰফৰ পৰা বিশেষ ঘোষণা। বিশ্বজুৰি কৰোনা আতংকৰ মাজতো লকডাউনৰ কালছোৱাত বহিঃৰাজ্যত আবদ্ধ অসমীয়াসকলৰ বাবে এয়া নিতান্তই ভাল খবৰ। খবৰটো হৈছে অসম চৰকাৰে লকডাউনৰ বাবে আবদ্ধ হৈ থাকি যোৱা এইসকল অসমীয়াৰ বাবে আগবঢ়াব অৰ্থ সাহায্য। এই কথা আজি সংবাদমেল যোগে সদৰি কৰিলে বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। COVID-19 ৰিলিফ ফাণ্ডৰ পৰা আগবঢ়োৱা হ'ব এই সাহায্য। বহিঃৰাজ্যত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰি লকডাউনৰ বাবে সম্প্ৰতি কৰ্মহীন হৈ থকা এইসকল লোকক যোগাযোগৰ বাবে 9615471547 নম্বৰ যোগে যোগাযোগ কৰিলে লিংক দিয়া যাব আৰু নিজৰ বিতং বিৱৰণ তেতিয়া দিব পাৰিব বুলি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। ব্যুৰ' ৰিপৰ্ট কাট নিউজ। আজি গৰু বিহু। অসমীয়াৰ বাপতিৰ শাহুন বহাগ বিহুৰ অন্যতম পৰম্পৰা এই গৰু বিহু। সমূহীয়াকৈ নহলেও পৰম্পৰা ৰক্ষা কৰি সামাজিক দূৰত্ব বজাই ৰাখি ঘৰে ঘৰে উদযাপন কৰিলে গৰু বিহু। এই দৃশ্য বৈঠালাংছুৰ মাইচাম অঞ্চলৰ। গৃহস্থই আপোন গৰুকেইটাক ঘৰৰ পুখুৰীটোতেই মাহ হালধিৰে নোৱাই ধুৱাই এইদৰে লাও বেঙেনা খুৱাই পালন কৰিছে গৰু বিহু। প্ৰতি বছৰৰ দৰে মনত এইবেলি নাই বহাগৰ আনন্দ। হেঁপাহৰ বিহুটি বন্দী হ'ল কৰোনাৰ সাঁতোৰাত, যাৰ পৰিপ্ৰেক্ষিতত ঘৰতে মাহ হালধিৰে নোৱাই ধুৱাই গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলগীয়া হ'ল অসমীয়াই। কি ক'ব, এয়া কৰোনা ভাইৰাছৰ আতংকত লকডাউন চলি আছে। লকডাউনৰ মাজত আমি এই গাঁৱৰ মানুহ মিলি পেলাই আমি নিজৰ ফিচাৰীতে গৰু গা ধুৱালোঁ আৰু সামাজিক দূৰত্ব বজাই ৰাখি আমি ইয়াতে বিহু বুলি গৰু গা ধুৱালোঁ। আজি বিহু দিন আৰু গৰু গা ধুৱাই লৈ ঘৰমূৰ যাম, জলপান খাম বিহু বুলি ঘৰতে। এয়া আৰু বিহু আমাৰ আজি। বৈঠালাংছৰ পৰা জাছনিংহে ৰিপৰ্ট কাট নিউজ। মানুহে মানুহৰ বাবে অকণো সহানুভূতিৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ সাৰমৰ্ম যেন এতিয়া লকডাউনৰ সময়ছোৱাত বাস্তৱ ৰূপত এতিয়া সমগ্ৰ অসমতে আখৰে আখৰে পালন হৈছে আৰু তাৰে প্ৰমাণ হিচাপে কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদ সমষ্টিৰ অতি দুৰ্গম অঞ্চল জাংফং, আৰলক আৰু লক্ষী পাহাৰত বসবাস কৰা অতিকৈ দুখীয়া পাহাৰীয়া ৰাইজৰ ৩৫টা পৰিয়ালক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰি সকাহ দিয়ে চেণ্ট্ৰ মহলদাৰ এছ'চিয়েশ্যনে। চেণ্ট্ৰ মহলদাৰ ছাপ্লাই এছ'চিয়েশ্যন চমুকৈ SMS এৰ দ্বাৰা দৰিদ্ৰ জনগণৰ মাজত চাউল, দালি আৰু মিঠাতেল বিতৰণ কৰা হয়। উক্ত খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে এডভাইজাৰ জকচন কামছা, জেনেৰেল ছেক্ৰেটেৰী ৰচন টিমু, এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটেৰী প্ৰেমচন কিলিং আৰু লগতে উপস্থিত থাকে জইণ্ট ছেক্ৰেটেৰী গণেশ তেৰণ। আমি চেণ্ট মহল এণ্ড ছাপ্লাই এছ'চিয়েশ্যন তৰফৰ পৰা আমাৰ সৰু এটা আমাৰ জাংফং আৰলক এই গাঁওখিনিৰ কাৰণে অলপ সহায় কাৰণে আমি আহিছোঁ ইয়াত। সেইকাৰণে অহা মানে আমাৰ যোনটো এতিয়া পৃথিৱীত মহামাৰী কৰোনা ভাইৰাছ এইখিনিত আমাৰ চৰকাৰৰ পৰা যে লকডাউন দিয়াটো
এই বস্তু ভাল আৰু আমাৰ চেফ হৈ আছে চবেই চেফ হৈ আছে এইটো কাৰণে আৰু তেখেতৰ কাৰণেও আমি এইটোৱে আহ্বান দিব খুজিছোঁ যে তেখেতে ঘৰৰ পৰা ওলাই আহিব নালাগে এইখিনিয়ে মই ক'ব বিচাৰিছোঁ আজি ঘৰ কাৰণে মানে সেইটো গাঁৱৰ লগৰ কাৰণে এটা কিবা অসুবিধা নিচিনা লাগিছে গতিকে আজি এইটো বালি কণ্ট্ৰেক্টৰ কৰাবিলাক মানুহক সাহায্য কৰিব বুলি খবৰ পাই কিনে আমি আহিছোঁ ক'ৰ পৰা আহিছে আপোনালোকে আমি জাংফলৰ পৰা আহিছোঁ জাংফলৰ মানে কি পাহাৰৰ নেকি পাহাৰৰ কেইখন গাঁৱৰ মানুহ আহিছে আপোনালোকে এতিয়া 2খন গাঁও আহিছে 2খন গাঁৱত আহিছে কিমান দূৰ ইয়াৰ পৰা 3 কিলোমিটাৰ আছে 3 কিলোমিটাৰ আপোনালোকে এই লকডাউনৰ ফলত হেৰি মানে চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই কিজানি সুবিধাটো পোৱা নাই নিচিনা লাগিছে হয় আজি যাত্ৰা বুলি আমি ক'বলৈ পাৰিছোঁ গতিকে আপোনালোকে যিটো নিগাইছে আমিও অনুৰোধ কৰিছোঁ আকৌ সাহায্য কৰিবৰ কাৰণে সকলো ৰাইজৰ কাৰণে আমি এতিয়া আমাৰ মনমতে খোজ কৰি কিনে আমি অনুৰোধ কৰিছোঁ আৰু ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ লকডাউনত ফলত সমাজৰ দৰিদ্ৰ লোকসকলৰ অৱস্থা তেনে শোচনীয় হৈ পৰিছে ইফালে সন্মুখত আদৰৰ বহাগ বিহুৰ দিনত যাতে কোনোৱে অনাহাৰে থাকিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰ্তজনক এমুঠি আহাৰ যোগান ধৰাৰ উদ্দেশ্যে বৈঠালাংচু অঞ্চলৰ 60টা এনে দুখীয়া পৰিয়ালক বিতৰণ কৰে খাদ্য সামগ্ৰী দিনে নিশাই কঠোৰ দায়িত্ব পালনেৰে কৰ্তব্যত নিয়োজিত হৈ থকাৰ মাজতে বৈঠালাংচুৰ আৰক্ষী থানাৰ আৰক্ষী বাহিনীয়ে থানাখনৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ দৰিদ্ৰ লোকসকলৰ মাজত মাস্ক আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সাহায্য বিতৰণ কৰিছে উল্লেখ্য যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ আঁচনি কাৰ্ড নথকা আৰু চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ থকা দৰিদ্ৰ পৰিয়ালসমূহৰ নিৰ্বাচন কৰি থানাখনৰ তৰফৰ পৰা বিহুৰ সময়ত কিছু সকাহ দিয়াৰ উদ্দেশ্যে এই সমূহ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়ায় প্ৰায় 60টা দৰিদ্ৰ পৰিয়ালক বৈঠালাংচুৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি এক মহানুভৱতা পৰিচয় দাঙি ধৰিছে ইপিনে ডংকা মকাম আৰক্ষী বিষয়া ৰবীন টিমুঙৰ নেতৃত্বত ডংকা মকামৰ বিভিন্ন এলেকাৰ পৰিয়াল সমূহৰ মাজত খাদ্য সামগ্ৰী লগতে শাক পাচলিৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্য কৃষকসকলৰ পৰা শাক পাচলি ক্ৰয় কৰি প্ৰায় 100টা পৰিয়ালৰ মাজত বিতৰণ কৰে শাক পাচলি আজি আমি বৈঠালাংচি থানাৰ ফালৰ পৰা আমাৰ গোটেই ষ্টাফসমূহ মিলি আমাৰ বেটেলিয়ানসহ আৰু কিছু ৰাইজৰ সহযোগত আমি আজি ছিলেক্টেড 60জন দুখীয়া পৰিয়ালক অলপ সাহায্য দিছোঁ আমি যিহেতু লকডাউনৰ সময়ত গৰীব মানুহ যিহেতু দিন হাজিৰা কৰা মানুহ কামত যাব পৰা নাই সেয়ে আমি আমাৰ নিজৰ ফালৰ পৰা 60জন পৰিয়ালক আজি আমি সাহায্য বৈঠালাংচৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত
কোৱা হয় বিপদ অকলে নাহে ইফালে বিশ্বজুৰি কৰোনা আতংক আনফালে এই আতংকৰ মাজতে কয়লামাটিৰ ফুকন ৰংপি জীৱনলৈ নামি আহিল কাল অমানিশা ফুকন ৰংপি আৰু তেওঁৰ পত্নীৰ অনুপস্থিতিত হঠাৎ ঘৰ জ্বলি চাৰখাৰ হয় বিধ্বংসী জুইৰ পৰা বচাব পৰা নগল ঘৰুৱা কোনো সা সামগ্ৰী জ্বলিল কষ্ট কৰি সাঁচি ৰখা নগদ 10,000 টকাও চাওঁহক আমাৰ এই প্ৰতিবেদন ক্ৰমাৎ ভয়ংকৰ মহামাৰী ৰূপ লোৱা কৰোনা তথা কোভিড-19 সংক্ৰমণৰ ৰোধৰ বাবে অব্যাহত লকডাউনৰ সময়ছোৱাতে কাৰ্বি আংলং জিলাৰ সমিতৱৰ্তী জিলা গোলাঘাটৰ আলুখুন্দা বন কাঠাৰৰ গাঁৱত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড পুৱা ভাগত প্ৰায় 11:30 বজাত এই অগ্নিকাণ্ডটোৰ ফলত ফুকন ৰংপি নামৰ ব্যক্তিজনৰ বাসগৃহ জুইত পুৰি চাৰখাৰ হয় ঘৰত পৰিয়াল বুলোতে পত্নীসহ ফুকন ৰংপিয়ে এই ঘৰটিৰ সদস্য আছিল যদিও অগ্নিকাণ্ডটোৰ সময়ত দুয়োৱে আছিল ঘৰৰ বাহিৰত হঠাৎ এইদৰে জুই লেলিহান শিখাই আগৰি থকাৰ ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে চুবুৰীয়া লোকে মিলি জুই নুমুৱাবলৈ চেষ্টা কৰিলেও বচাব পৰা নগ'ল ঘৰটি জুইত জ্বলি চাৰখাৰ হ'ল ঘৰৰ আটাইবোৰ সা সামগ্ৰী লগতে পুৰি চাৰখাৰ হ'ল পৰিয়ালটিৰ সাঁচতীয়া ধন নগদ 10,000 টকা পিন্ধা কাপোৰৰ পৰা ঘৰৰ অন্যান্য সামগ্ৰী এপদো নথকাত সম্পত্তি হাহাকাৰ অৱস্থা গৃহস্থৰ আনহাতে এই অগ্নিকাণ্ডটোৰ উৎস উলিয়াব পৰা নাই স্থানীয় ৰাইজ আৰু আৰক্ষী নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ 21 দিনীয়া লকডাউন শেষ হোৱাৰ পিছতে নতুনকৈ আৰম্ভ হ'ব লগা লকডাউনক লৈ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা বহু দুখীয়া লোকে সম্পত্তিৰ অভাৱ অনাটনত ত্ৰাসী মধুসূদন কৰিছে চৰকাৰে সাহায্য সামগ্ৰী বিলালেও বহু লোকৰ কাষত গৈ পোৱা নাই এনে পৰিপ্ৰেক্ষিতত আগবাঢ়িছে মানৱদৰ্দী একাংশ সামাজিক অনুষ্ঠানৰ লগতে চৰকাৰী চাকৰিয়ালসকল চৰকাৰে ঘোষণা কৰা নতুন লকডাউনৰ খবৰে সাধাৰণতে জিলাৰ বহু দুখীয়া পৰিয়ালক বিপাঙত পেলাইছে বিশেষকৈ এসাঁজ উপাৰ্জন কৰি আন এসাঁজৰ বাবে চিন্তা কৰা লোকসকলে দিনতে আন্ধাৰ দেখিবলৈ লৈছিল যদিও একাংশ চৰকাৰী কৰ্মচাৰীসকলে চূড়ান্ত মানৱীয়তা প্ৰদৰ্শন কৰি আগবাঢ়ি আহিছে দুখীয়া কিছু সকাহ দিবলৈ লাংফেৰ পৰিষদ অন্তৰ্গত বকলীয়া অঞ্চলৰ থেপি আংলং ৰংবং টেৰাং গাঁৱত মুঠ 25টা দুখীয়া পৰিয়ালক যোগান ধৰে বিভিন্ন খাদ্য সামগ্ৰী চৰকাৰী চাকৰিয়ালে মিলি বিতৰণ কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰতি ঘৰত 3 কেজিকৈ চাউল 1 লিটাৰ মিঠাতেল নিমখ চাবোন বিতৰণ কৰে দুখীয়া পৰিয়ালক উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত সমগ্ৰ ৰাজ্যতে এইদৰে দুখীয়া পৰিয়ালক এইদৰে ৰাজ্যত তথা বিভিন্ন জিলাৰ প্ৰতিটো প্ৰান্তত পৰিলক্ষিত হৈছে এই সুন্দৰ মানৱীয়তা কাৰ্য সম্পাদনৰ দৃশ্য বকলীয়াৰ পৰা সঞ্জয় তকবিৰ ৰিপৰ্ট বকলীয়া ডকমকাৰ বিভিন্ন গাঁৱত গৃহবন্দী আৰ্তজনৰ কাষত খাদ্য সামগ্ৰী লৈ থিয় দিছে কেইবাজনো চৰকাৰী চাকৰিয়াল ধনীৰাম বে দৰসিং বে আৰু কদম ৰংপি যুটীয়াভাৱে 55টা দুখীয়া পৰিয়ালক সোমবাৰে বিতৰণ কৰে খাদ্য সামগ্ৰী দুখীয়াৰ প্ৰতি ঘৰে 10 কেজিকৈ চাউল দালি আলু নিমখ 1 কেজিকৈ আৰু লগত চাবোন দিয়া হলাই আদি প্ৰদান কৰে আনহাতে ডকমকা পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডৰ বীৰেন সিং ইংটি গাঁৱত থকা 25টাকৈ দুখীয়া পৰিয়ালক প্ৰদান কৰে চাউল দালি মিঠাতেল আৰু শাক পাচলি আদি দৈনন্দিন লাগতিয়াল খাদ্য সামগ্ৰী দেখা গৈছে ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাত বিভিন্ন চৰকাৰী চাকৰিয়ালো বিভিন্ন প্ৰান্তত গৃহবন্দী দুৰ্গতসকলৰ কাষত বিভিন্ন খাদ্য সামগ্ৰী লৈ থিয় দি সাহায্য আগবঢ়াইছে
nang letum kamat hapen arat ke boy kisung man ke ron ji son pan nang letum ke klem la bang so putang nang hin thi kan lam thei jai là gì tí này nên là trong là đã cái mặt thằng đi mà cái là phải là nên là trong có thể bài ní là đã nên là mu đào sen cái là phải bị sợ hay là gì nên là trong đó ní pen là đã kulit terang rong pen mà cũng tìm mua rong phan rung pet pen dong thong cái rập phó là gì cái đồ phan cái lì và cái gì tạm mi non cái đồ cái là rat cho chúng ta cho tiêu năng cả tổ rồi là gì tí này asa savet cái gì tạm mi giờ sang phải lấy gì cái bor ní rồi thế lên yang thu là pen sabon hom ni là an si ni litung là pen poisa pharu si ane ten phan là si ni litung kini dak pajir dan gitu si ni litung so phai lo rong ni man lo di rong ni phai lo kalang lo ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ